কাৰিয়া টেকনিকেল আসামত আপোনালোকক স্বাগতম জনাও। দোস্তো আজিৰ ভিডিঅ'টো হ'ল আপোনালোকে বিটমিট কেনেকৈ ডাউনলোড কৰিব। ৰিকুৱেষ্ট আছে দোস্তো মোৰ চেনেলত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অল কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। দোস্তো তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তো বিটমিট ডাউনলোড কৰিবলৈ আপুনি কম ব্ৰাউজাৰটো মোবাইলৰ কম ব্ৰাউজাৰটো অন কৰি দিয়ক। কম ব্ৰাউজাৰটো অন কম ব্ৰাউজাৰটো ওপেন হোৱাৰ পিছত আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব বিটমিট এপিকে। ইয়াত দেখি আছে বিটমিট এপিকে। বিটমিট এপিকেত আপুনি সাৰ্চ বাৰত বিটমিট এপিকে লিখি সাৰ্চ কৰিব। মোৰ ইয়াত আছে, মই ক্লিক কৰিলোঁ। দোস্তো তাৰপিছত কি কৰিব লাগে চাওক। দোস্তো তলৰ ফালে আপুনি স্ক্ৰল ডাউন কৰিব। তাৰপিছত ইয়াত দিয়া আছে বিটমিট ফ্ৰী ডাউনলোড, এইটোত ক্লিক কৰিব আপুনি। বিটমিট ফ্ৰী ডাউনলোড এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰা পেজটো এনেকৈ খোল খাব। খোল পিছত দোস্তো আপুনি ইয়াত ডাউনলোড ফ্ৰী ডাউনলোড বুলি আছে, ফ্ৰী ডাউনলোডত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ষ্টাৰ্ট ডাউনলোড বুলি আছে, ইয়াত ক্লিক। তাৰপিছত পেজটো এনেকৈ খোল খাব। খোল খোৱাৰ পিছত দেখিছে ডাউনলোড বুলি আহিছে। আপোনাৰ তাত ইয়াত আহিব, আপোনাৰটো ইয়াত মাৰিব, অ'কে মাৰিব। তাৰপিছত ডাউনলোড হ'ব। মোৰ আগতে ডাউনলোড কৰাই আছিলে।